বন্ধুসকল, আপোনালোকৰ তালৈ আমাৰ ধন্যবাদ থাকিল। আজি বিশেষভাৱে আপোনালোকক ক'বলগীয়া বিষয়টো হ'ল যে আপোনালোকে সকলোৱে জানে যে অহা 18 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ইলেকশ্যন হ'বলৈ গৈ আছে আৰু ইয়াত দুজনে প্ৰাৰ্থী আছে। এজন হ'ল NDAৰ প্ৰাৰ্থী সন্মানীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আৰু এজন আছে আমাৰ কিছু বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহা ডাঙৰীয়া। বিশেষভাৱে আমি যিহেতু কোনো দলৰে নহয়, আমি কাক ছাপৰ্ট দিম কাক নিদিম এই কথাটো লৈ যথেষ্ট ৰাইজৰ মানে চৰ্চা বা এটা হেৰি আছে যে জনাৰ কাৰণে ব্যগ্ৰতা আছে। সেইকাৰণে যে আপোনালোকক জনাব বিচাৰিছোঁ যে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী হ'ল ভাৰতবৰ্ষৰ প্ৰথম আমাৰ আদিবাসী কেণ্ডিডেট, তাতে তেখেত মহিলা প্ৰাৰ্থী। সেইকাৰণে আমাৰ দলীয় বিভিন্ন কৰ্মীসকল হওক বা বিভিন্ন ৰাজ্যৰ আমি যিসকল বন্ধু বান্ধৱ পাইছিলোঁ সকলোৱে আগ্ৰহ কৰিছিল যে যিহেতু আমাৰ নিজৰ কোনো প্ৰাৰ্থী নাই, আমি যাতে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ছাপোৰ্ট কৰোঁ। আৰু সেয়েহে আজি আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ কোকৰাঝাৰ সমষ্টিবাসী ৰাইজৰ লগতে অসম তথা ভাৰতবৰ্ষৰ ৰাইজক জনাব বিচাৰিছোঁ যে অহা ৰাষ্ট্ৰপতি নিৰ্বাচনত আমি কোকৰাঝাৰৰ MP হিচাপে আদিবাসী নেত্ৰী মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আমি ভোট দিম। এই কথাটো অৱগত কৰাৰ কাৰণে আপোনালোকক আহ্বান জনোৱা হৈছে। আৰু যদি এই সম্পৰ্কত আপোনালোকৰ কিবা আছে সুধিবলৈ সুধিব পাৰে। হয়, মোৰ BTC ৰাইজৰ ওচৰত বা কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ ওচৰত সম্পূৰ্ণ বিশ্বাস আছে, ভৰসা আছে। কিন্তু এইটো ঠিক যে এইবাৰ আগন্তুক ইলেকশ্যনত হয়তো বেলেগ দলৰ সাহায্য লোৱাৰ প্ৰয়োজন আছে বা আমিও বেলেগত সাহায্য কৰাৰ প্ৰয়োজন আছে। নাই, আজিলৈকে আমাৰ এনেকুৱা ধৰণৰ একো আলোচনা হোৱা নাই। আৰু আমাৰ যিখিনি ৰাইজৰ যিখিনি মতামত এইখিনিয়ে যে পৰিস্থিতি চাই কেনে আমি সিদ্ধান্তবিলাক ল'ব লাগিব। কিন্তু আপোনালোকে জানে BJP যিহেতু ইয়াত UPPL এলায়েন্স আছে, তেওঁলোকৰ পৰা কোনো কাৰণতে কোকৰাঝাৰ সমষ্টিৰ পৰা কোনো চান্স নাই। আৰু আমাৰ মানুহখিনিও বিশেষকৈ কিছু কাৰণত নীতিগত কাৰণত অলপ বিৰোধ আছে যে যদি এই সমস্যা সমাধানখিনি হয়, মাটিৰ সমস্যাটো বা আমাৰ গাঁও গঠনৰ সমস্যাটো, ভাষাৰ সমস্যাখিনি, ঠিক তেনেকৈ আমাৰ জনগোষ্ঠীকৰণৰ সমস্যাখিনি আৰু বিভিন্ন ধৰণৰ ইয়াত এটা মানে আছিলে দাবী যে বিগত BTC মুভমেণ্টৰ সময়ত ইয়াত হাজাৰ হাজাৰ মানুহ নিহত আহত বা হেৰি হ'ব লগা হৈছিলে, তেওঁলোকে ইয়াৰ পৰা গুচি যাব লগা হৈছিল। তেওঁলোকৰ সংস্থাপনৰ কথাখিনি, তেওঁলোকৰ ক্ষতিপূৰণৰ কথা আছিল। হয়, অসম চৰকাৰে এটা ভাল কাম কৰিছে, কিছু আমাৰ কৰ্মীৰ মানে পৰিয়ালক হয়তো সাহায্য এটা দিছে 5 লাখকৈ, কিন্তু সেইটো যথেষ্ট নহয়। হাজাৰ হাজাৰ মানুহ এই সংগ্ৰামৰ কালীন সময়ছোৱাত মানে তেওঁলোকে নিহত হৈছিলে। গতিকে আন্দোলনকাৰী পক্ষত দিছে, আমাৰ তাত ক'বলগীয়া নাই, আপত্তি নাই। কিন্তু আন্দোলনৰ কাৰণে ক্ষতিগ্ৰস্ত হোৱা মানুহখিনি সকলোখিনি পাব লাগে, কেৱল 15-20 জনে পালে নহয়। আৰু বহুতে আমাক সুধিছিল যে এইটো সম্পৰ্কত আমি কি কওঁ। আমাৰ যোগেশ্বৰ কলিতা ডাঙৰে প্ৰশ্ন কৰিছিল। ক্লিয়াৰলি সেই দাবীটো আমাৰ নহয়, সেইবাৰ দাবীটো অৱৰোধ শিক্ষা সমিতিৰ কেইজনমান নেতাৰহে আছিলে। গতিকে সেইমতে চৰকাৰে কৰিছে। কিন্তু অভাৰঅল আমি বিচাৰোঁ যে সমগ্ৰ যিখিনি বড়ো আন্দোলনকাৰী পক্ষৰ হওক বা আন্দোলন নকৰা পক্ষৰ যিখিনি ক্ষতি হৈছে সকলোখিনি কিন্তু সাহায্যখিনি পাব লাগে। গতিকে সেই ষ্টেণ্ডত আমি আছোঁ। দুইটা ইলেকশ্যনতে অৱৰোধ শিক্ষা সমিতিকে আদি কৰি আমাৰ জাতীয় দল সংগঠনৰ মুখ্য ভূমিকা আছিল। আৰু কোকৰাঝাৰ সমষ্টিৰ ইলেকশ্যনত আহি থকা দিনত তেওঁলোকৰ মুখ্য এটা ভূমিকা থাকিব। আৰু এটা কথা আছে যে তেওঁলোকৰ লগত কিবা বিৰোধ আছে নেকি? হয়, অৱৰোধ শিক্ষা সমিতিত 2-এজন নেতা আছে। তেওঁলোকে হয়তো অৱৰোধ আন্দোলনৰ সময়তো নাছিলে, পিছত তেওঁলোকক নেতা বনোৱা গৈছিলে। ৰাইজৰ মানে যিহেতু বাকীবিলাক প্ৰায় মানে তেওঁলোকে দায়িত্বভাৰ মানে এৰি দিছিলে বা দায়িত্ব পালন কৰিব নাছিলে। তেনেকুৱা ক্ষেত্ৰত অৱৰোধ ৰাইজৰ লগত বা অভাৰঅল সংগঠনৰ আমাৰ কোনো দিব নাই। 2-এজন ব্যক্তি বিশেষে হয়তো কিছুমান ধৰি লওক আপোনালোকে তেওঁলোকৰ মূল দাবী যিবিলাক আছিলে, তাৰ ভিতৰত গাঁও গঠন আছিলে। যদি গাঁও গঠনৰ বিষয়টো মাত্ৰ আমাৰ এটা ইছ্যু হয়, তেতিয়াহ'লে সমগ্ৰ BTC মানুহখিনি কিন্তু তাত নাই। কাৰণ চবেই জানে যে BTC যদি ইনটেক্ট থাকে, BTR যদি হয়, ইয়াত গাঁও গঠনতকৈ গাঁও সোমোৱাৰ চান্সে বেছি আছে। তে সেই মানুহবিলাকৰ কি অৱস্থা হ'ব, সেইটোত তেওঁলোকে সেইকাৰণে MP লগত তেওঁলোকে আছে। ঠিক তেনেকৈ আপুনি যিটো কথা ক'লে শ্বহীদৰ কথাখিনি, যে শ্বহীদ বুলি ক'লে আমি কেৱল 18-20 জনক শ্বহীদ বুজি নাপাওঁ। আমি বিচাৰোঁ যে বড়োলেণ্ড মুভমেণ্টৰ সময়ত যিখিনি আন্দোলনকাৰী আহত বা নিহত হৈছে তেওঁলোক অলৰেডি চৰকাৰে ক্ষতিপূৰণ দিয়াৰ দায়িত্ব লৈছে। একেধৰণে সেই সময়ত আন্দোলন নকৰা কিন্তু আন্দোলনৰ ভিক্টিমাইজ হোৱা যিসকল লোক আছে, তেওঁলোক হিন্দু হওক, মুছলিম হওক, আদিবাসী হওক, কোনোবা হওক, ৰাজবংশী হওক, সকলোৱে তেওঁলোকৰ সাহায্যখিনি পাব লাগে, ক্ষতিপূৰণখিনি পাব লাগে।
আৰু তেওঁলোকে সংস্থাপিত হ'ব লাগে আপোনালোকে জানে বিদ্যাপুৰত এতিয়াও মানুহ আছে তাতে বহু আমাৰ আদিবাসী মানুহ এতিয়াও বেংগল চেংগলত পলাই আছে গতিকে মই ভাবোঁ চৰকাৰৰ পৰা এনেকুৱা এটা ইনিচিয়েটিভ হ'ব লাগে যে তেওঁলোকো আহি যাতে নিজৰ নিজৰ জেগাত সংস্থাপিত হ'ব পাৰে আমি অভাৰঅল BTCত এটা স্থায়ী শান্তি বিচাৰোঁ থাকিব তেওঁলোকৰ মুখ্য পাৰ্টটো থাকিব তেওঁলোক বৰ্তমান আপোনালোকৰ লগত নাই বৰ্তমান কি কাৰণ কিবা সংঘাত হৈছে নেকি মইতো দেখাত আমাৰ লগত চবতে আছে নোহোৱা কোনো কথা নাই মই সেইকাৰণে কৈছোঁ যে অৱৰোহ শিক্ষামন্ত্ৰী বুলি ক'লে কেৱল 2-4জন ব্যক্তি নহয় সামগ্ৰিকভাৱে অৱৰোহ সুৰক্ষা সমিতি একেবাৰে ওপৰৰ পৰা তললৈকে যিখিনি লোক আছে সকলোখিনি অৱৰোহ শিক্ষা সমিতি বা GSP যিবিলাক পাৰ্টি কৰিছে তেওঁলোকক অৱৰোহ শিক্ষা সমিতিৰ মানুহ কাৰণ পলিটিক্স আৰু আন্দোলনটো বেলেগ দুটা বস্তু পলিটিকেল পাৰ্টত আমি অৱৰোহ শিক্ষা সমিতিৰ জৰিয়তে আমি পলিটিক্স কৰিব নোৱাৰোঁ বা আমি ৰাজনীতি খেলিব নোৱাৰোঁ আমাৰ সংবিধানো নকয় অৱৰোহ সেইটো কাৰণে হয়তো পাৰ্টি বনোৱা হৈছে আৰু অকল GSP খেলিব ইয়াত একো নহয় GSP এটা পাৰ্টহে মাত্ৰ কিন্তু ইয়াত অভাৰঅল জাতীয় সংগঠনবিলাক GSP আৰু আমাৰ সদী যিবিলাক সমাজ আছে সকলোৰে দায়িত্ব থাকিব এই কথাখিনি নিৰ্ভৰ কৰিব কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ ওপৰত আৰু আমাৰ যিখিনি শুভাকাংক্ষী সমষ্টি তেওঁলোকে বিচাৰে যে কোকৰাঝাৰ সমষ্টিৰ যিহেতু এটা বিশেষ সমষ্টি বহু সংঘাত ঘটনাপূৰ্বৰ মাজেদি ইয়াত মানে আমাৰ মানুহখিনি আছে ইয়াৰ যিবিলাক মানে সমস্যা আছিল সেই সমস্যাবিলাক কিন্তু সমাধান আজিও হোৱা নাই হয় উগ্ৰপন্থীজনিত সমস্যা কিছু সমাধান হৈছে কিন্তু ইয়াৰ এনেকুৱা আৰু বহু বিষয় আছে মাটিৰ ভাষাৰ পৰা আৰম্ভ কৰি জনজাতিকৰণৰ পৰা আদি কৰি এই বিষয়বিলাক আছে সেইকাৰণে আমাৰ মাজত আলোচনা চলি আছে ইতিমধ্যে আমি ৰাইজৰ মাজত আছোঁৱে প্ৰায় আৰু অহা 15 আগষ্টৰ পিছত পাৰ্লিয়ামেণ্ট শেষ হোৱাৰ পিছত আমি আকৌ ৰাইজৰ ওচৰত যাম তেখেতসকলৰ পৰামৰ্শমতে বা ইয়াত থকা বিভিন্ন দল সংগঠনবিলাকৰ বা আমাৰ পাৰ্টিৰ কি সিদ্ধান্ত সেইমতে হ'ব কিন্তু এইটোও ঠিক যে অহা 24ৰ ইলেকশ্যনটো অসমৰ প্ৰেক্ষাপটত হয়তো বহুত বেলেগ ধৰণৰ হ'ব পাৰে ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ভাৰতবৰ্ষত হৈছে যদিও অসমত ডিলিমিটেশ্যন হোৱা নাছিলে তেনেকুৱা হয়তো এটা চৰ্চাও চলি আছে হয়তো ডিলিমিটেশ্যন হ'ব পাৰে কোকৰাঝাৰ সমষ্টি নাথাকিব পাৰে বা থাকিলেও হয়তো তেনেকুৱা ধৰণৰ তাত মানে হয়তো বহা দুটাও হ'ব পাৰে এনেকুৱা কিছুমান চলি আছে গতিকে অভাৰঅল চিটুৱেশ্যনটোৰ ওপৰত বেছ কৰিহে হ'ব ব্যক্তিগতভাৱে মোৰ কোনো কাৰণতে MP নিচিনা এটা গধুৰ দায়িত্ব লোৱাৰ কিন্তু মোৰ ইচ্ছা নাই কাৰণ MP এজন হ'লে ইয়াত বিভিন্ন দায়িত্ব থাকে আৰু বিশেষকৈ MPৰ অসুবিধা কি হ'ল যে MP ডাইৰেক্ট চৰকাৰৰ পাৰ্ট নহয় আপোনালোকে জানে চৰকাৰৰ যিবিলাক টকা পইচা বা যিবিলাক আঁচনি সেইবিলাক ষ্টেটলৈকে আহে আৰু ষ্টেটৰ পৰা তেওঁলোকে ইমপ্লিমেণ্টেশ্যন কৰে বা কিছুমান BTCৰ জৰিয়তে কৰে সেইকাৰণে আমি এইখিনি দায়িত্ব নোহোৱাৰ পিছতো MP হিচাপে যথেষ্ট অপচয় ল'বলগীয়া হয় এতিয়া বানপানীৰ ক্ষেত্ৰতে দেখিছে যে আমি বিভিন্ন জেগা ঘূৰিলোঁ কিন্তু আমাৰ ওচৰতে ৱাটাৰ লেভেলিং হৈ আছিলে ইয়াতে ৰিলিফ পোৱা নাই আমাৰ মানুহখিনিও এইটো এটা দায়িত্ব নলয় যে কমচে কম হোৱাটছআপ মেছেজ এটা কৰি দিলে আমি অথৰিটি ক'ব পাৰোঁ যে এইখিনি জেগাত আছে তেওঁলোকক তাত মানে সহায়খিনি কৰিব লাগে কাৰণ চৰকাৰৰ যিখিনি সাহাৰ্য সেই সাহাৰ্য কিন্তু আমাৰ ৰাইজৰ দান কাৰণ ৰাইজে বৰঙণি দিয়ে ৰাইজে টেক্স দিয়ে তাৰপিছত চৰকাৰে সেইবিলাক বানপানীৰ সময়ত বা বিভিন্ন আঁচনিৰ জৰিয়তে আমাক উভতাই দিয়ে আৰু সেইবিলাক চোৱা চিতা কৰাৰ দায়িত্ব আমাৰো থাকে এটা সেইকাৰণে কৈছোঁ যে যদিও আমি ৰাস্তা বনোৱাৰ দায়িত্ব আমাৰ নহয় আমি MP হিচাপে কেৱল পাৰ্লিয়ামেণ্টৰ নীতি নিৰ্ধাৰণ কৰাৰ দায়িত্বহে আমাৰ আছে তথাপিতো ৰাইজে আমাৰ পৰা আশা কৰে আৰু অজানিতে বা নজনাকৈ আমি বহুত গালি চালি খাব লগা হয় ইভেন আপোনালোকে দেখিছে যে আমাৰ ফাণ্ড ইতিমধ্যে বন্ধ হৈ আছে বহুতে কয় MP ফাণ্ড দিয়া নাই কিবা দিয়া নাই এনেকুৱা ধৰণৰ কৰোণাৰ কাৰণে 2 বছৰ আমি এৰি থাকিব লগা হ'ল তথাপিতো আমি কোকৰাঝাৰ সমষ্টিৰ ৰাইজৰ কাৰণে যেনেকৈ আমি একো নভবাকৈ ইয়াত ইলেকশ্যন খেলাৰ কাৰণে আহিছোঁ আমি যেতিয়া প্ৰথম আহিছিলোঁ আপোনালোকেও জানে যে ইলেকশ্যন জিকাটো বাদ দিয়ক ইলেকশ্যন খেলাৰ পৰিস্থিতি নাছিল গতিকে আমি যিকোনো পৰিস্থিতিৰ মুখামুখি হোৱাৰ কাৰণে সাজু আছোঁ আৰু সঠিক সময়ত নিশ্চিতভাৱে সঠিক সিদ্ধান্ত হ'ব যেহেতু আমাৰ GSP পাৰ্টি গঠন কৰা হৈছে অৱৰোহ শিক্ষা সমিতি আছে বিভিন্ন জাতীয় দল সংগঠনবিলাক আছে আমি সকলোৱে মিলি আমি এই বিষয়ে সিদ্ধান্ত ল'ম नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SCC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन
बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेयार पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360